Hello friends, welcome to Misk Porium Vlogs. তে আজিৰ এই ভিডিঅ'টোত আমি জাম পাৰিবলৈ যাম। বাহ, কি ৰাইমিং ৱৰ্ড হৈ গ'ল। কবিয়ে হৈ যাওঁ নেকি? নে কি কয় বন্ধুসকল? একচুৱেলি আমাৰ ঘৰৰ পাছফালে তিনিডালকৈ জামৰ গছ আছে। সেইকাৰণে ভাবিলোঁ আজি জামকে পাৰি আনো। একেবাৰে আমি গোটেইকেইটাই আহিলোঁ, মা, দেউতা, পেহী, বা আৰু মই। বাক আজি কেমেৰামেন হিচাপে লৈ আহিলোঁ। তাই বেলেগ একো কাম কৰা নাই। অ' চৰি, তাই কেমেৰামেন নহয়, কেমেৰা ৱুমেন হয়। তেন্তে চাওক ভিডিঅ'টো শেষলৈকে। বাপৰে, একেবাৰে বৰষুণ পৰা দিছে। ইয়ে মৌচম কি বাৰিছ। নাগাওঁ দিয়ক আৰু, নহ'লে আপোনালোকে মোৰ গান শুনি পলাব। প্ৰায় 8-10 কেজিমান জাম পাৰা হৈ গ'ল। শেষত বায়ে এইখিনিহে কাম কৰিলে। বহুত টান কাম কৰিলে দেই। আৰু যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।